সত শ্ৰী আকাল, আসসালামু আলাইকুম, আদাব। কি খবৰ আপোনালোকৰ, কেনে আছে? মই আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আৰু আজিৰ দিনটো আমি কেলৈ আছোঁ বা আজি সকলোতো ঘৰত আছে আৰু কেলৈ আছে সকলোৱে জানোৱে। আমাৰ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়াই কৈ দিছিলে যে জনতা কাৰ্ফিউ। তো জনতা কাৰ্ফিউৰ কাৰণে আমি সকলোৱে আজি ঘৰত আছোঁ। আৰু সকলোৱে একচুৱেলি অকল প্ৰাইম মিনিষ্টাৰে কৈছে বুলি মানিব লাগে তেনেকুৱা কথা নহয়। আমি নিজকে নিজে সদায় সতৰ্ক হিচাপত ৰাখিব লাগে। আমি গোটেই পৃথিৱীত আজি দেখি আছোঁ যে কৰোণা ভাইৰাছে আমাৰ কিমানখিনি অসুবিধা বা কিমানখিনি আমাৰ অনিষ্ট হৈ আছে। আমি তো তাৰ পৰা আমি সজাগ হ'ব লাগে। প্ৰত্যেকজন ব্যক্তি আমি নিজকে নিজে জানি ৰাখিব লাগে যে আমি কেনেকৈ বাচি থাকিব পাৰোঁ কৰোণা ভাইৰাছৰ, আমি কেনেকৈ নিজকে নিজে বচাব পাৰোঁ। তো প্ৰথম কথাটো হ'ল, মই দুটামান কথা জানো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে যি জানে আপোনালোকে কমেণ্ট দ্বাৰা আপুনি শ্বেয়াৰ কৰিব। প্ৰথম কথাটো হ'ল যে আপুনি আপোনাৰ হাতখন চাফা কৰি ৰাখিব। আপোনালোকৰ মেইন হৈছে হাত। আপুনি হাতখন নাক আৰু মুখৰ আৰু চকুৰ ওচৰৰ পৰা দূৰত ৰাখক। আৰু যদিও আপোনালোকে ব্যৱহাৰ কৰে তেতিয়াহ'লে সদায় হাতখন চাফা কৰক। প্ৰথম চাবোনেৰে ধোৱা। আপোনাৰ যে প্ৰথম কথাটো হ'ল চেনিটাইজাৰ ব্যৱহাৰ কৰক। ঘৰত, অফিচত বা ক'ৰবাত গৈ আছে তেতিয়াহ'লে আপুনি চেনিটাইজাৰ ব্যৱহাৰ কৰক। আৰু চেনিটাইজাৰ যদি আপোনাৰ ওচৰত নাই, চেনিটাইজাৰটো হ'ব লাগে কেনেকৈ 90-95% এনেকুৱা কিবা এলকহল থকা চেনিটাইজাৰ হ'ব লাগে। তো যদি চেনিটাইজাৰ আপোনাৰ নাই তেনে অৱস্থাত আপুনি চাবোন ব্যৱহাৰ কৰক। আৰু পৰাপক্ষত বাহিৰত গ'লে বা কোনোবাই হাঁচি মাৰি থকা বা কোনোবা চৰ্দি জ্বৰ থকা মানুহৰ ওচৰত গ'লে এটা মাস্ক লগাই যাব। আৰু বিশেষ বৰ্তমান অৱস্থাত আপোনালোকে মাস্কটো ব্যৱহাৰ কৰক আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰক। ঘৰত যদি আপোনালোকে চেনিটাইজাৰ নাপায় তেতিয়াহ'লে আৰু চাবোন দি হাত ধোৱাৰ চেষ্টা কৰক। কমচে কম আপুনি হাতখন এটলিষ্ট কিবা কাম কৰাৰ পিছত বা কিবা কাম কৰাৰ আগত, ক'ৰবাত অহাৰ আগত, ক'ৰবাত যোৱাৰ আগত হাতখন ধুই যাওক। আৰু আপুনিও ধুৱক, আপোনাৰ ঘৰৰ প্ৰত্যেকজন মানুহক তেনেকুৱা ধুবৰ কাৰণে চেষ্টা কৰাৰ প্ৰত্যেককে এইটো সজাগ হ'বৰ কাৰণে আপোনাৰো এটা দায়িত্ব। যেনেকৈ জয় হৈ চিনেমাখনত আপুনি কৈছিলে যে এজনে আনজনক আৰু তিনিজনক তেনেকৈ কৈছিলে। তো তেনেকুৱা এনেকুৱা এটা দিন আহি পৰিছে আমি যে ময়ো সজাগ হওঁ আৰু মই আৰু তিনিজনক কওঁ আৰু সেই তিনিজনে আৰু তিনিজনক কওক। প্ৰত্যেকে নিজকে নিজে সজাগ কৰিব লাগে। তো এতিয়া কথাটো হ'ল কি, আমি আজিৰ দিনটো আমাৰ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া আমাক কৈছে কাৰণে আমি মনে মনে আছোঁ। আৰু 3টা বজা আমি 9টা গধূলি 7টা বজাৰ লগে লগে আমি যে আকৌ জাকে ওলাই যাম তেনেকুৱা নহয়। তো আমি আজিৰ দিনটো যেনেকৈ আছোঁ মানে নিজকে নিজে বন্দী কৰি ৰাখিছোঁ। আৰু ঠিক তেনেকৈ অহা কালিলৈ হওক বা আগন্তুক 2-3টা সপ্তাহ হয়তো প্ৰাইম মিনিষ্টাৰে কৈছে হয়তো আমি অলপ মুস্কিল পৰিস্থিতি আমাৰ ওচৰত খাৰা হ'ব যেতিয়ালৈকে আমি নিজে সজাগ নহওঁ। তো আমি সজাগ হ'বলৈ চেষ্টা কৰোঁ আৰু লগত আৰু 4-5জনক লগত সজাগ কৰোঁ। সেই 4-5জনে আৰু 4-5জনক সজাগ কৰক। তো সেইটো চেষ্টা কৰিব লাগে। চ' আপোনালোকক মই সকলোকে এইটো অনুৰোধ কৰিম যে আপোনালোকে চেনিটাইজাৰ ব্যৱহাৰ কৰিব, হাত চাফা কৰি ৰাখিব। চৰ্দি আৰু জ্বৰ হ'লে আপোনালোকে ভয় নকৰিব। ভয় হ'বলগীয়া একো কথা নাই। আৰু যিসকলে ভাবি আছে যে ৰেচন পাতি আমি বেছিকৈ আনি পেলাই থৈ দিওঁ, হয়তো দুদিন পিছত বন্ধ হৈ যাব। গভৰ্ণমেণ্টে অলৰেডি এইটো ডিক্লেয়াৰ কৰি দিছে যে এনেকুৱা কোনো কমি হোৱা নাই। অসম গভৰ্ণমেণ্টে হওক বা যিসকলে গোৱাত আছে গোৱাৰ গভৰ্ণমেণ্টে হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা এইটো ক্লিয়াৰিফিকেশ্যন দিয়া হৈছে যে কোনো ধৰণৰ বস্তুৰ কমি হোৱা নাই। আৰু আপোনালোকে বস্তু বেছিকৈ আনি নথ'ব। এতিয়া চাওক, আপুনি আৰু মই যেনিবা দুটকা আছে মোৰ ওচৰত, আমি আনি পেলাই থৈ দিছোঁ 2-3 মাহৰ কাৰণে। বাট যিজন ডেইলি ইনকাম কৰা মানুহজনে 2-3 দিনৰ বস্তু হয়তো আনি থ'ব নোৱাৰিব পাৰে। তেওঁৰ কাৰণে অলপ অসুবিধা হ'ব। তো আমি যদি বস্তুবিলাক এডভান্স আনি থৈ দিওঁ আমাৰ কাৰণে পিছত বাকীকেইজনৰ কাৰণে অসুবিধা হ'ব। চ' প্লিজ আপোনালোকে সেইবিলাক অলপ ধ্যান দিব আৰু ইজনে আনজনৰ প্ৰতি এটা সহায় কৰিব লাগে। আৰু নিজৰ বডিৰ মানে যিটো ক্ষমতা, ইমিউনিটিটো অলপ মজবুত কৰিব লাগে। কিছুমান খাদ্যৰ ওপৰত হেৰি কৰিব লাগে, অলপ চাব লাগে। আৰু এনে চাইণ্টিষ্টে এতিয়ালৈকে কোৱা নাই যে মাছ মাংস খাব নালাগে বুলি, কিন্তু মোৰ হিচাপত অলপ মাছ মাংসটোৰ পৰা এভইড হ'ব লাগে। আৰু গৰম পানী ব্যৱহাৰ কৰিব, ঘৰত চাফা কৰি ৰাখিব প্ৰতিটো বস্তু। চ' তেনেকুৱা ধৰণৰ কিছুমান সাৱধান অৱলম্বন কৰিব লাগিব। আৰু লগতে মই যোৱাকালি মোৰ লগৰ এজনে অলপ মানে ইমিউনিটি হেৰি কৰিবৰ কাৰণে, সেইবুলি নহয় বাট এনেই অলপ দৌৰিছিলোঁ। তো আপোনালোকে চাওক ভিডিঅ'টো আৰু চাওকচোন কেনেকুৱা গোটেই ৰাস্তা পূৰা খালী বিৰান হৈ পৰি আছে। এনেকুৱা সময় হ'ব হয়তো আজি আমি ভিতৰত আছোঁ থকাৰ পিছত এনেকুৱা হৈছে। যদি আমি আজি সতৰ্ক নহওঁ তেতিয়াহ'লে ইটালীৰ নিচিনা সময় হ'বৰ কাৰণে আমাৰ বেছি টাইম নালাগে। তো সকলোকে আমি এইটো অনুৰোধ, মই মোৰ ফালৰ পৰা এইটো অনুৰোধ জনাম যে আপোনালোকে সকলোৱে সজাগ হওক আৰু 10জনকো সজাগ কৰক। আৰু চেনিটাইজাৰ হওক, হাতৰ ব্যৱস্থাটোৱে হওক, হাত, নাক, কাণ, চকুৰ আদিৰ পৰা সকলোবোৰ মানে চাফা কৰি ৰাখিব। ঘৰৰ প্ৰতিটো বস্তুৱে হওক। তো আহক মোৰ ভিডিঅ'টো চাওক আৰু মোৰ ভিডিঅ'টো চাই যদি পচন্দ হৈছে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো বেছি শ্বেয়াৰ কৰিব। আৰু মোৰ নতুনকৈ অহাসকলে যিসকল নতুনকৈ আহি চাই আছে, তো মই সেইসকলক অনুৰোধ কৰিম আপোনালোকৰ ভিডিঅ'টোৰ তলত এটা বেল আইকন আছে, সেইটো দবাই দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।
এনেকৈ নিঃশব্দ হৈ আছে প্ৰতিখন দেশ ৰাজ্য আৰু প্ৰতিখন জিলা। চাই থাকক আৰু কমেণ্ট কৰি দি থাকিব। এজনে চাওক পূৰা মিলিটাৰী নিচিনা, চ' পূৰা টাইমাৰ চাইমাৰ লগাই আহিছে। আমি এতিয়া বৰ্তমান আহি পালোঁ মিৰামাৰ। চাওক ৰাতি জুলি কি ধুনীয়া লাগিছে। দূৰ দূৰণিত কোনো নাই। এইফালে চাওক ক'তো একো দেখা পোৱা নাই। চাওক ক'তো কোনো নাই। ৰাতি 12টা বাজিল আৰু যিহেতু মই আছোঁ গোৱাত, গোৱাৰ গৰমটো বৰ বেছি। এতিয়া ৰাতি আমি দৌৰি আছোঁ আৰু ভাগৰ লাগিছে দিয়ক, কিন্তু ভাল লাগিছে। আমি ৰাতিপুৱা সময়ত নোৱাৰোঁ, সময় নহয় সেনেকৈ। তো ৰাতি চেষ্টা কৰিলোঁ। যদি মই এইটো আপোনালোকক নকওঁ যে আপোনালোকে ৰাতি চেষ্টা কৰক, পৰাপক্ষত ৰাতিপুৱা হ'ব লাগে আৰু সকলোৱে সজাগ হওক আৰু আমি সকলোৱে যুঁজিব লাগিব। আৰু যিমান আমি নিজকে নিজে সতৰ্ক কৰি ৰাখিম তো আমাৰ কাৰণে ভাল। চ' আপোনালোকে চাই থাকক। আৰু মোৰ ডিঙি শিকাই গৈছে পূৰা, চাই থাকক। এনেকৈ মোৰ ভিডিঅ'বিলাক চাই থাকিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব।